নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ভাৰতীয় দৰ্শনৰ অন্যতম এটা চৰিত্ৰ হৈছে শ্ৰীকৃষ্ণ। এতিয়া শ্ৰীকৃষ্ণই বোলে সৰুতে মাটি খাইছে। শ্ৰীকৃষ্ণ সৰুতে মাটি খোৱা কথাটো আপোনালোকে শুনিছে বা পঢ়িছে। এতিয়া চৰকাৰখন যিহেতু হিন্দুত্ববাদী, তেওঁলোকে কৈ থকা মতে চৰকাৰখন যিহেতু বিজেপি, গতিকে এতিয়া চৰকাৰখনৰ মন্ত্ৰী বিধায়ক সকলোৱে এতিয়া মাটি খায়। এতিয়া মাটি নিজে নাখালেও পত্নীয়ে কিন্তু মাটি খাই আছে। এতিয়া সেই মাটি খোৱা কথাটোক লৈ ইতিমধ্যে সমগ্ৰ অসমত তোলপাৰ লাগিছে। তোলপাৰ লগাৰ মাজত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গণেশগুৰিৰ যিটো সম্পত্তি, তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। গণেশগুৰিত থকা হোটেলখনক লৈ চৰ্চা আৰম্ভ হৈছে। এতিয়া কথাটো হ'ল, জয়ন্ত মল্ল বৰুৱাৰ কেৱল গুৱাহাটীৰ গণেশগুৰিতহে সম্পত্তি আছে নেকি, বা ৰঙিয়াতহে কেৱল ফাৰ্মখন আছে? নহয়। এতিয়া সেই হিচাপটো যদি আমি ভালকৈ চাওঁ, তেতিয়া টিহুৰ নামতি মৌজা, আমি এটাকে কৈ গৈছোঁ, টিহুৰ নামতি মৌজা, টিহুৰ নাটকুচিত জয়ন্ত মল্ল বৰুৱাৰ মাটি আছে, সম্পত্তি আছে। লগতে নলবাৰী, বাঁহজনী, মালিকুচি, ঘগ্ৰাপাৰ, এইকেইটা অঞ্চলতো জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি আছে। লগতে যিখন নলবাৰী মেডিকেল কলেজ আছে, তাৰ কাষতো জয়ন্ত মল্ল বৰুৱাই সম্পত্তি গোটাইছে। লগতে তেজপুৰ আৰু ৰঙিয়াতো জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি আছে। এতিয়া আপুনি জানি আচৰিত হ'ব যে কেৱল ৰঙিয়া, তেজপুৰ, ঘগ্ৰাপাৰ আৰু বাঁহজনী, এইকেইটা অঞ্চল মিলাই জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ পৰিমাণ হ'ল প্ৰায় 295 বিঘা মাটি। এতিয়া কথাটো হ'ল, পত্নীৰ সম্পত্তিক লৈ চৰ্চা হৈ আছে। নহয়, সম্পত্তিখিনি জয়ন্ত মল্ল বৰুৱাই। কাৰণ যিদিনাখন তেওঁ সংবাদমেল দিছিলে, চাফাই গাইছিলে, সেইদিনাখন ৰঙিয়াৰ ফাৰ্মখন তেওঁৰ বুলিয়ে কৈছিলে। আৰম্ভণিটো তেনেকেই কৰিছিলে, আমি শুনাইছোঁ আপোনালোকক, শুনক। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম কৈছিলে। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। যে আৰম্ভণিটো তেওঁ তেনেকেই ক'লে যে এখন মোৰেই ফাৰ্ম, অৰ্থাৎ জয়ন্ত মল্ল বৰুৱাৰ নিজৰ ফাৰ্ম। কিন্তু তাৰপিছতে কথাটো সলাই তেওঁ পত্নীৰ নামতহে ফাৰ্মখন থকা বুলি বা সেই প্ৰকল্পটো থকা বুলি ক'লে। এতিয়া তাৰপিছত আহিব যে গুৱাহাটীত কেৱল গণেশগুৰিত নে? নহয়, গুৱাহাটীৰ শিলহাপুত আপোনালোকে সকলোৱে জানে তেওঁৰ ঘৰ মাটি আছে। আৰু শিলহাপু বিলখন পুতি ৰাস্তা বনাই তাত জয়ন্ত মল্ল বৰুৱাই ঘৰ মাটি কৰিছে। লগতে গুৱাহাটীৰ কেদাৰ ৰোডত তেওঁৰ মাটি সম্পত্তি আছে। আৰু উলুবাৰীত এটা ফ্লেট আছে। তাৰোপৰি গণেশগুৰি যিখন হোটেল, সেইখন ইতিমধ্যে সংবাদ মাধ্যমে ৰাজহুৱা কৰিছে। অৰ্থাৎ গুৱাহাটীতে যদি আমি চাওঁ, তেতিয়াহ'লে জয়ন্ত মল্ল বৰুৱাৰ শিলহাপুত ঘৰ মাটি, গুৱাহাটীৰ কেদাৰ ৰোডত মাটি সম্পত্তি, উলুবাৰীত ফ্লেট আৰু গণেশগুৰিত হোটেল আছে। এতিয়া কথা হ'ল, গুৱাহাটীতে নহয়, নতুন দিল্লীৰ মুবাৰকপুৰত তেওঁ এটা ফ্লেট আছে, মুম্বাইত এটা ফ্লেট আছে, আৰু নলবাৰী টাউনত তেওঁ এটা তেল ডিপু আছে। গতিকে এইজন মানুহৰ ধন সম্পত্তি কম নহয়। সমস্যাটো হৈছে যে এই যিকেইজন মানুহ এতিয়া চৰ্চালৈ আহিছে, বা এই যিখিনি মানুহক শেহতীয়াকৈ চৰ্চা কৰা হৈছে চৰকাৰখনত থকা, সেয়া জয়ন্ত মল্ল বৰুৱাই হওক, ওপৰৰ মাল পীযুষ হাজৰিকাই হওক, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকে সেই গাড়ীখন লোৱাক লৈ সমস্যা হৈছে যে পদুম ফুলটো বেয়া মানুহৰ হাতত পৰিছে, সেইকাৰণে গোন্ধাইছে। এইখিনি মানে দুখীয়া মানুহৰ মুক্তিৰ শপত লৈ তেওঁলোকে শাসনলৈ অহা নাই। তেওঁলোকে এইটোহে কৈছিলে যে তেওঁলোকে আঁচনি দি মানুহখিনিক চলাই নিব, বিভিন্ন আঁচনি, অৰুণোদয়, লাখপতি বাইদেউ, মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ, সেইটো কৰি ৰাইজক পৰজীৱী কৰি ৰখাৰ কথাটোহে কৈছিল। তেওঁলোকে মুক্তিৰ কথা কোৱা নাই। এইটো কথা গৈ তেওঁলোকে শপত লোৱা নাই যে তেওঁলোকে দুখীয়া মানুহৰ মুক্তি কৰিব, তেওঁলোকক স্বাৱলম্বী কৰিব, সেই কথাটো তেওঁলোকে কোৱা নাছিলে। গতিকে ধাননি পথাৰৰ ওপৰত JCB চলোৱাটোক লৈ আচৰিত হৈ একো লাভ, কাৰণ তেওঁলোকে পৰজীৱী হোৱাটো, তেওঁলোকে হিতাধিকাৰী হৈ থকাটোৱে বিচাৰিছে, সেইকাৰণে অৰুণোদয় মাহে মাহে দি আছে। এতিয়া দ্বিতীয় কথাটো হ'ল যে এইখিনি মানুহক বিশ্বাস কৰি ভোট দিয়াটো আচলতে ভুল। কাৰণ এইখিনি মানুহে পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ যিখিনি কাম কাজ কৰিছিলে, সেইখিনি পাছত তেওঁলোকক বিশ্বাসত লোৱাটো ভুল, প্ৰথম কথা। আৰু দ্বিতীয় হ'ল, সেইজন মানুহক এতিয়া প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে, যিজন মানুহৰ নাম সৰ্বানন্দ সোণোৱাল, যে যেতিয়া অসমত বিজেপিয়ে প্ৰথম প্ৰচাৰ চলাইছিলে, বা দ্বিতীয় প্ৰচাৰটো যেতিয়া চলাইছিলে, দুবাৰকৈ চৰকাৰ হৈছে, আৰু সেই দুইবাৰ চৰকাৰ গঠনৰ বাবে যেতিয়া প্ৰচাৰ চলাইছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে, তাত সন্মুখৰ মুখখন কোন আছিল? সন্মুখৰ মুখখন আছিল সৰ্বানন্দ সোণোৱাল।
প্ৰথমবাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, দ্বিতীয়বাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। এতিয়া সৰ্বানন্দ সোণোৱালক সেই প্ৰশ্নটো কৰাৰ প্ৰয়োজন আছে। তেওঁৰ সন্মুখত থকা বুলি ৰাইজে বিশ্বাস কৰি ভোট দিছিলে। এই ধৰণৰ যেতিয়া অনিয়ম দুৰ্নীতি বা মাটি দখল পোহৰলৈ আহিছে, এতিয়া সৰ্বানন্দ সোণোৱাল নিমাত কিয়? প্ৰথম কথা, সেইটো আন এটা কথা। এতিয়া কথাটো হ'ল তাৰ মাজত চৰ্চা কৰিবলগীয়া বিষয়টো হ'ল যে, বা তাৰ মাজত আলোচনা কৰিবলগীয়া বিষয়টো হ'ল মিছন বসুন্ধৰা। এই আঁচনিখনৰ বিষয়ে আমি ভাবোঁ বিশদভাৱে আলোচনা হ'ব লাগে যে মিছন বসুন্ধৰা তেওঁলোকে তিনিবাৰকৈ কৰিলে, 1, 2, 3, মিছন বসুন্ধৰা 1, 2, 3। এতিয়া মিছন বসুন্ধৰা 1, 2, 3 হোৱাৰ পাছত অসমৰ থলুৱা খিলঞ্জীয়া জনজাতীয় দুখীয়া মানুহে কিমান মাটিৰ পট্টা পালে? এই যে খেতিপথাৰখনৰ ওপৰত তেওঁলোকে JCB চলাই দিলে, সেই চৰকাৰী মাটিটোত খেতি কিয় কৰি আছে? খেতি এইকাৰণে কৰি আছিল কাৰণ সেই মাটিটো চৰকাৰে ব্যৱহাৰ কৰি থকা নাছিল, সেইকাৰণে তেওঁলোকে খেতি কৰি আছে। আৰু তেওঁলোকে এইটোও প্ৰস্তুত আছিল যে যদি চৰকাৰ মাটিখিনি লাগে তেওঁলোকে দি দিম, খালি তেওঁলোকক সময় দিয়ক যাতে তেওঁলোকে খেতিপথাৰখন উঠাই নিব পাৰে। এতিয়া কথাটো হ'ল সেই খেতিপথাৰখন বা সেই চৰকাৰী মাটিসমূহৰ ক্ষেত্ৰত বা যাৰ মাটিৰ পট্টা নাই বা যাৰ ভূমিৰ অধিকাৰ নাই, তেওঁলোকৰ বাবে কি আঁচনি আনিছিলে? মিছন বসুন্ধৰা। এতিয়া মিছন বসুন্ধৰাৰ ফলত কোনখিনি মানুহ লাভান্বিত হ'ল? আপুনি বাস্তৱত চাওক যে লাভান্বিত কোন হ'ল? যে আপোনালোকে জেপৰ ধৰণ গাঁঠিৰ ধৰণ খৰচ কৰি জেৰক্সৰ পাছত জেৰক্স কৰি কাগজ জেৰক্স কৰি আপোনালোকে ফৰ্ম দিছে, অনলাইন দিছে, তাৰ নামত আপোনালোকৰ বহু টকা খৰচ হৈছে। অহা যোৱা সেইসমূহ ফৰ্ম দিবলৈ যাওঁতে অহা যোৱা কৰোঁতে আপোনালোকৰ বৃহৎ এটা ধন খৰচ হৈছে। এতিয়া খৰচ হোৱাৰ পাছত তাৰ পৰা লাভ কাৰ হ'ল? থলুৱা মানুহে মাটি পালে জানো? নাপালে। সেইটো উত্তৰত চাই কাৰো দ্বিধাবোধ নাই। এতিয়া কথা হ'ল মিছন বসুন্ধৰা আচলতে অসমত কিয় কৰিছে? সেই উৰহী গছৰ উৰটো এতিয়া ওলাইছে যে মিছন বসুন্ধৰা অসমত এইকাৰণেহে কৰিছিলে, চৰকাৰৰ হাতত আগতে তথ্য নাছিল যে কোনখিনি মাটি চৰকাৰী, কোনখিনি গ্ৰেজিং, কোনখিনি ৰিজাৰ্ভ, কোনখিনি বনাঞ্চল। এই হিচাপবিলাক চৰকাৰৰ হাতত সঠিকভাৱে নাছিল কাৰণ চৰকাৰে তেনেকুৱা ধৰণৰ ভূমি জৰীপ কৰা নাছিলে। ভূমি জৰীপ আজিৰ পৰা বহু দশক পূৰ্বে হৈছে। গতিকে ভূমিৰ ক্ষেত্ৰত চৰকাৰৰ হিচাপটো নাছিল। গতিকে ৰাইজক বুৰ্বক সজাই বা ৰাইজক বলিৰ প্ৰথা সজাই চৰকাৰে হিচাপটো লৈ ল'লে। আপোনালোকে নিজে নিজে বলিৰ প্ৰথা হওক যে একেবাৰে সম্পূৰ্ণ কাগজ পাতি আপোনালোকে জেৰক্স কৰি জিঅ' টেগিং কৰি আপোনালোকে অফিচত জমা দিলে। ফলত কি হ'ল? আপোনালোকৰ কাগজ পাতিখিনিও পাই গ'ল, গম পাই গ'ল এইখিনি চৰকাৰী মাটি, আৰু লগতে লোকেশ্যনটোও পাই গ'ল। সেইকাৰণে এতিয়া মাটি চাবলৈ মণ্ডল নাহে, ড্ৰোন লৈ আহে। তাৰমানে ক'ৰবাত বহি সেইটো সিদ্ধান্ত লৈ লৈছে যে এইটো লোকেশ্যনত এইটো অঞ্চলৰ এইখিনি ভূমি চৰকাৰী, গতিকে ইয়াত ল'ব লাগে। এতিয়া ড্ৰোনেৰে যিহেতু ছাৰ্ভে কৰিছে, তাত মানুহে আছে নে তাত খেতিপথাৰ আছে সেইটো জনাৰ মতলব নাই। তেওঁলোকে ওপৰৰ পৰা চাইছে এইখিনি চৰকাৰী মাটি মুঠৰ ওপৰত ল'ব লাগে। সেই ধৰণে কাৰবাৰটো হৈছে। আচলতে ৰাইজক খলঠেকত পেলালে এই বসুন্ধৰা আঁচনি। বসুন্ধৰা আঁচনিৰ জৰিয়তে আপোনালোকে সকলো কাগজ পাতি, আনকি সেই মাটিটো পূৰা আপোনালোকে যিটুকুৰা মাটিত বসবাস কৰি আছে, আজি শতিকা জুৰি দশক ধৰি বসবাস কৰি আছে, সেই মাটিটোৰ হিচাপটো আৰু লগতে লোকেশ্যনটো চৰকাৰৰ হাতত দি দিলে। এতিয়া সুবিধা হ'ল, ক'ত কিমান মাটি আছে চব হিচাপবিলাক পাই গ'ল। পোৱাৰ পিছত এতিয়া তেওঁলোকে এফালৰ পৰা অধিগ্ৰহণ কৰিছে। সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা বা শেহতীয়াকৈ জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা বা পিছলৈ পীযুষ হাজৰিকাৰ কথাটো কি ওলাই আমি নাজানো, এইখিনি ক্ষেত্ৰত দেখা গৈছে যে তুলসীৰ লগত কলপতুৱাৰ মুক্তি। আমি পুনৰ কৈছোঁ তুলসীৰ লগত কলপতুৱাৰ মুক্তি। যে আদানীয়ে লৈছে 5,000 বিঘা মাটি আৰু আমাৰ লোকেল দাদাই লৈছে 195 বিঘা, ক'ৰবাত 200 বিঘা, ক'ৰবাত 300 বিঘা। অৰ্থাৎ তুলসীৰ লগত কলপতুৱাৰ মুক্তি। যে গোটেই মাটিখিনি হিচাপটো ওলোৱাৰ পাছত এতিয়া আদানী, আম্বানী, ৰামদেৱ কাক কিমান হাজাৰ বিঘা মাটি লাগে সেইটো হিচাপ তেওঁলোকে দি দিছে যে এইখিনি মাটি আমাক প্ৰয়োজন। তাৰপিছত যিখিনি ৰৈ গৈছে সেইখিনি এতিয়া দখলত নামিছে এইসকল মানুহ, কাৰণ এওঁলোক ক্ষমতাত আছে। গতিকে এওঁলোকে তাৰ মাজৰ পৰা যিখিনি পাৰিছে সেইখিনি দখল কৰিছে। এটা বিশেষকৈ যিখন JMB একুৱা এগ্ৰ' বুলি যিখন ফাৰ্মৰ কথা এতিয়া চৰ্চা হৈ আছে, সেই ফাৰ্মখনো আৰম্ভণি জয়ন্ত মল্ল বৰুৱা বা জুলি ডেকা বৰুৱাই কৰালে। সেইখন টেক অভাৰ কৰিছিল। যে তাত এখন ইতিমধ্যে ফাৰ্ম আছিলে, সেই ফাৰ্মখন চলাব পৰা নাছিল, যাৰ বাবে সাহায্য বিচাৰি জয়ন্ত মল্ল বৰুৱাৰ ওচৰলৈ আচলতে গৈছিলে সেই ফাৰ্মখন চলাই থকা মানুহকেইজন। অনানুষ্ঠানিক কথা আমি তথাপি ৰাজহুৱা কৰিছোঁ যে ফাৰ্মখন তেওঁলোকে চলাব পৰা নাছিল। এখন যেতিয়া
ফাৰ্ম চলোৱা যায় তেতিয়া বিভিন্ন ধৰণৰ অসুবিধা থাকে অসমীয়া মানুহৰ ক্ষেত্ৰত হয় যে পুঁজিৰ অভাৱ ঘটে বাণিজ্যৰ ভাষাত ৱৰ্কিং কেপিটেল বুলি কওঁ সেইটো অভাৱ ঘটে চলাই নিবলৈ অসুবিধা হয় গতিকে তেওঁলোকে সহায় বিচাৰি গৈছিলে মন্ত্ৰীৰ ওচৰত মন্ত্ৰীয়ে সহায় কৰাৰ সলনি সেই ফাৰ্মখনকে গিলি পেলালে ফাৰ্মখন নিজে কিনি ল'লে পত্নীৰ নামত কিনি ল'লে আৰু সেইটোৱে হ'ল JMB একুৱাৰ আচল ৰহস্য আৰু সেইজন জহিৰুল ইছলাম যিজনৰ নামত এতিয়া ফাৰ্মখন জুলি ডেকা বৰুৱাই চলাই আছে বা জুলি ডেকা বৰুৱাৰ লগত পাৰ্টনাৰশ্বিপত আছে সেইজন জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ মানুহ সেইটো বাৰু সকলোৱে জানে কিন্তু কথাটো হ'ল সেই হিচাপবিলাকৰ মাজত যিখিনি ৰৈ গৈছে সেইখিনি এফালৰ পৰা লৈ গৈছে এইসকল মানুহ কাৰণ এওঁলোকৰ হাতত জিঅ' টেগিং আছে এওঁলোকৰ হাতত মাটিৰ সম্পূৰ্ণ নথিপত্ৰ আছে কোন ক'ত কিয় বিখ্যাত কাৰ নাম কি কাৰ দেউতাৰ নাম কি মাৰ নাম কি সকলোখিনি আছে গতিকে অসুবিধা নাই এতিয়া আৰু তাত গৈ বিচাৰি থাকিব নালাগে ধৰিত্ৰীটো খুলি দিলেই হ'ল তাতে আপুনি বিচাৰিলেই হ'ল সকলোখিনি উপলব্ধ আৰু আজিকালি গুগল আৰ্থ আছে যিহেতু গুগল আৰ্থ নামৰ ৱেবছাইটটো আছে যিহেতু তাত আপুনি আৰামছে বিচাৰি উলিয়াব আৰু তাতোতকৈ সুবিধাজনক হ'ল যে ড্ৰোন উৰুৱাই দিছে খেলা খতম গতিকে সেই আলোচনাটো হ'ব লাগে যে মিছন বসুন্ধৰা আচলতে কিয় হ'ল এই বসুন্ধৰা যিটো শব্দ সেই বসুন্ধৰা শব্দটো মানে আচলতে ৰিণিকী ভূঞা বা জুলি ডেকা বৰুৱা নেকি আচলতে এই দুগৰাকী ব্যক্তিক অসমত একোটা বঁটা দিব লাগে বসুন্ধৰা হিচাপে বঁটা দিব লাগে কাৰণ এওঁলোক আজিকালি বসুন্ধৰা মাটিৰ মালিক মাটিৰ অধিপতি গতিকে এওঁলোককে বসুন্ধৰা বুলি বঁটা দিব লাগে কিন্তু কথা হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে ৰাইজে চিন্তা কৰি চাওক যে ৰাইজৰ পৰা গোটেই হিচাপটো লৈ গ'ল ক'ত কি আছে ক'ত কি নাই ক'ত বিল আছে ক'ত পাহাৰ আছে ক'ত ভৈয়াম আছে ক'ত গ্ৰেজিং আছে ক'ত বাগান আছে গোটেইখিনি হিচাপ লৈ ল'লে মেপ চেপ লৈ ল'লে এতিয়া বছ তেওঁলোকে তাৰ এতিয়া এফালৰ পৰা অধিগ্ৰহণ কৰি গৈছে এতিয়া তাত কথাটো হ'ল যে তুলসীৰ লগত কল্পতৰুৱা মুক্তি বুলি কোৱাৰ আন এটা কাৰণ হ'ল যে এইসকলে অকণমান মাটি খাইছে কিন্তু এই যে আদানী বোলা ব্যক্তিজন আম্বানী বোলা ব্যক্তিজন ৰামদেৱ বোলা ব্যক্তিজন এওঁলোকে বুক ৰাখে খাইছে এওঁলোকে একেবাৰে গিলি পেলাইছে গোটেইখিনি যে 1 বিঘা 2 বিঘা নহয় এওঁলোকৰ হিচাপবিলাক বহুত ডাঙৰ 5,000 বিঘা 18,000 বিঘা ক'ৰবাত 3,000 বিঘা সেই বিষয়টো আমি ভাবোঁ এই কথাখিনিৰ লগত সজোৰে উত্থাপন হ'ব যে যিহেতু মাটিৰ কেলেংকাৰীক লৈ চৰ্চা আৰম্ভ হৈছে গতিকে মাটিৰ কেলেংকাৰীত এইটো কথাও আলোচনা হ'ব লাগে যে আদানীক যে 5,000 বিঘা মাটি দিছে ক'ৰবাত 2,000 বিঘা মাটি দিছে এইসমূহৰ কথাও আলোচনা হ'ব লাগে যে এজন মানুহক ইমানখিনি মাটি কিয় অসমত দিবলৈ বিচৰা দ্বিতীয় কথাটো হ'ল যে ম্যাদী পট্টাৰ মাটি ধুবুৰী যিটো গোলোকগঞ্জৰ এলেকা আছে তাত ম্যাদী পট্টাৰ মাটিও আছে সেই মাটিসমূহতো উচ্ছেদ হ'ব তাত কাৰণ আদানীয়ে প্ৰকল্প স্থাপন কৰিব এতিয়া সেই কথাটো এই কথাবিলাকৰ সংযোগ হ'ব লাগে কাৰণ মন্ত্ৰীৰ কথাটো কৈ যাওঁতে সাধাৰণ মানুহৰ কথাখিনি থাকি গৈছে মন্ত্ৰীক সমালোচনা কৰিব যাওঁতে মন্ত্ৰী পত্নীক সমালোচনা কৰিবলৈ যাওঁতে সাধাৰণ মানুহৰ কথাখিনি থাকি গৈছে যে সাধাৰণ মানুহৰ পৰা হাজাৰ বিঘা মাটি কাটিবলৈ বিচাৰিছে গতিকে সেই প্ৰসংগটো উত্থাপন হ'ব লাগে গতিকে এই কথাখিনি ৰাইজে ভাবি চাব আৰু এই বসুন্ধৰা সন্দৰ্ভত আলোচনা হোৱাৰ প্ৰয়োজন আছে ধন্যবাদ